নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত লৈ আহিছো মই বুৰঞ্জীৰ বিষয়ত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হৈছে আলী ভাতৃদ্বয় কিহৰ সৈতে জড়িত? অপচন ক মুছলিম লীগ, অপচন খ গদাৰ দল, অপচন গ খিলাফত আন্দোলন, এণ্ড অপচন ঘ ভাৰতীয় প্ৰজাতান্ত্ৰিক বাহিনী। উত্তৰটো হৈছে অপচন গ খিলাফত আন্দোলনৰ সৈতে জড়িত। ২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? অপচন ক এ হিউম, অপচন খ দাদাভাই নৰজী, অপচন গ উমেশ চন্দ্ৰ বেনাৰ্জী, এণ্ড অপচন ঘ পেৰুজে শ্বাহ মেহতা। উত্তৰটো হৈছে অপচন গ উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতি। ৩ নম্বৰ প্ৰশ্নটো হৈছে কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গৃহীত হৈছিল? অপচন ক লাহোৰ অধিৱেশনত, অপচন খ মাদ্ৰাজ অধিৱেশনত, অপচন গ পুনা অধিৱেশনত, এণ্ড অপচন ঘ লক্ষ্ণৌ অধিৱেশনত। উত্তৰটো হৈছে অপচন ক লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গৃহীত হৈছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ নেতৃত্বত চলা প্ৰথম গণ আন্দোলনটোৰ নাম কি? অপচন ক অসহযোগ আন্দোলন, অপচন খ আইন অমান্য আন্দোলন, অপচন গ ভাৰত ত্যাগ আন্দোলন, এণ্ড অপচন ঘ চম্পাৰণ আন্দোলন। উত্তৰটো হৈছে অপচন ক অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত চলা প্ৰথম গণ আন্দোলন। ৫ নম্বৰ প্ৰশ্নটো হৈছে কোনে পোনপ্ৰথম ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰিছিল? অপচন ক জয়প্ৰকাশ নাৰায়ণ, অপচন খ বিনোৱা ভাৱে, অপচন গ মহাত্মা গান্ধী, এণ্ড অপচন ঘ পণ্ডিত জৱাহৰলাল নেহেৰু। উত্তৰটো হৈছে অপচন খ বিনোৱা ভাৱে পোনপ্ৰথম ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰিছিল। ৬ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ লৌহ মানৱ হিচাপে কাক জনা যায়? অপচন ক জৱাহৰলাল নেহেৰুক, অপচন খ ৰাজেন্দ্ৰ প্ৰসাদ, অপচন গ চৰ্দাৰ পেটেল, এণ্ড অপচন ঘ সুভাষ চন্দ্ৰ বসুক। উত্তৰটো হৈছে অপচন গ চৰ্দাৰ পেটেলক ভাৰতৰ লৌহ মানৱ হিচাপে জনা যায়। ৭ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ হিচাপে গণ্য কৰা ব্যক্তিগৰাকীৰ নাম কি? অপচন ক এ হিউম, অপচন খ মহাত্মা গান্ধী, অপচন গ উমেশ চন্দ্ৰ বেনাৰ্জী, এণ্ড অপচন ঘ দাদাভাই নৰজী। উত্তৰটো হৈছে অপচন ক এ হিউমক ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ হিচাপে গণ্য কৰা হৈছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপচন ক চি ৰাজাগোপালচাৰী, অপচন খ ডক্টৰ জাকিৰ হুছেইন, অপচন গ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, এণ্ড অপচন ঘ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। উত্তৰটো হৈছে অপচন গ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। ৯ নম্বৰ প্ৰশ্নটো হৈছে খিলাফত আন্দোলনৰ প্ৰধান নেতাগৰাকীৰ নাম কি? অপচন ক শিশিৰ ভাতৃদ্বয়, অপচন খ নাটুই ভাতৃদ্বয়, অপচন গ মৌলানা ভাতৃদ্বয়, এণ্ড অপচন ঘ আলী ভাতৃদ্বয়। উত্তৰটো হৈছে অপচন ঘ আলী ভাতৃদ্বয় আছিল খিলাফত আন্দোলনৰ প্ৰধান নেতা। ১০ নম্বৰ প্ৰশ্নটো হৈছে মুছলিম লীগ কোনে প্ৰতিষ্ঠা কৰিছিল? অপচন ক মহম্মদ আলী জিন্না, অপচন খ ঢাকাৰ ছালিমুল্লাহ খান, অপচন গ ছাৰ ছৈয়দ আহমদ খান, এণ্ড অপচন ঘ মৌলানা কালাম। উত্তৰটো হৈছে অপচন খ ঢাকাৰ ছালিমুল্লাহ খানে মুছলিম লীগ প্ৰতিষ্ঠা কৰিছিল। ১১ নম্বৰ প্ৰশ্নটো হৈছে সাম্প্ৰদায়িক বাটোৱাৰা কোনে কৰিছিল? অপচন ক ৰামছে মেকডনাল্ড, অপচন খ ক্লিমেণ্ট এটলি, অপচন গ লৰ্ড আৰউইন, এণ্ড অপচন ঘ উইনষ্টন চাৰ্চিল। উত্তৰটো হৈছে অপচন ক ৰামছে মেকডনাল্ডে সাম্প্ৰদায়িক বাটোৱাৰা কৰিছিল। ১২ নম্বৰ প্ৰশ্নটো হৈছে কোনখন যুদ্ধৰ পাছত ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল? অপচন ক পলাচীৰ যুদ্ধ, অপচন খ তালিকোটাৰ যুদ্ধ, অপচন গ পানিপথৰ প্ৰথম যুদ্ধ, এণ্ড অপচন ঘ পানিপথৰ দ্বিতীয় যুদ্ধ। উত্তৰটো হৈছে অপচন ক পলাচী যুদ্ধৰ পাছত ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল। ১৩ নম্বৰ প্ৰশ্নটো হৈছে মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? অপচন ক চন্দ্ৰগুপ্ত, অপচন খ অশোক, অপচন গ ঔৰংগজেব, এণ্ড অপচন ঘ ৰজা বিম্বিছাৰ। উত্তৰটো হৈছে অপচন ঘ ৰজা বিম্বিছাৰ আছিল মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। ১৪ নম্বৰ প্ৰশ্নটো হৈছে আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? অপচন ক ৩৮২ খ্ৰীষ্টাব্দত, অপচন খ ৩২৭ খ্ৰীষ্টাব্দত, অপচন গ ৩৯২ খ্ৰীষ্টাব্দত, এণ্ড অপচন ঘ ৩৭২ খ্ৰীষ্টাব্দত। উত্তৰটো হৈছে অপচন খ ৩২৭ খ্ৰীষ্টাব্দত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল।
15 নম্বৰ প্ৰশ্নটো হৈছে আলেকজেণ্ডাৰ কোন ঠাইৰ পৰা ভাৰতলৈ আহিছিল অপচন ক ইংলেণ্ড অপচন খ ফ্ৰান্স অপচন গ গ্ৰীচ এণ্ড অপচন ঘ মেচিডোনিয়া উত্তৰটো হৈছে অপচন ঘ মেচিডোনিয়াৰ পৰা আলেকজেণ্ডাৰ ভাৰতলৈ আহিছিল 16 নম্বৰ প্ৰশ্নটো হৈছে গুপ্ত বংশৰ কোনজন ৰজা তেওঁৰ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল অপচন ক চন্দ্ৰগুপ্ত অপচন খ বিক্ৰমাদিত্য অপচন খ সমুদ্ৰগুপ্ত এণ্ড অপচন ঘ কুমাৰগুপ্ত উত্তৰটো হৈছে অপচন গ সমুদ্ৰগুপ্ত ৰজাই তেওঁৰ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল 17 নম্বৰ প্ৰশ্নটো হৈছে কাক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায় অপচন ক আকবৰ অপচন খ শিৱাজী অপচন গ শাহজাহান এণ্ড অপচন গ সমুদ্ৰগুপ্ত উত্তৰটো হৈছে অপচন ঘ সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায় 18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায় অপচন ক মোগল যুগক অপচন খ মৌৰ্য যুগক অপচন গ গুপ্ত যুগক এণ্ড অপচন ঘ ব্ৰিটিছ যুগক উত্তৰটো হৈছে অপচন গ গুপ্ত যুগক সোণালী যুগ হিচাপে জনা যায় 19 নম্বৰ প্ৰশ্নটো হৈছে গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি অপচন ক আৰ্যভট্ট অপচন খ ব্ৰহ্মগুপ্ত অপচন গ ভাস্কৰাচাৰ্য এণ্ড অপচন ঘ বৰাহ মিহিৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক আৰ্যভট্ট 20 নম্বৰ প্ৰশ্নটো হৈছে কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসন আৰোহণ কৰিছিল অপচন ক 18 বছৰ অপচন খ 15 বছৰ অপচন গ 17 বছৰ এণ্ড অপচন ঘ 16 বছৰত উত্তৰটো হৈছে অপচন ঘ 16 বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসন আৰোহণ কৰিছিল প্ৰশ্ন উত্তৰবোৰ চাই যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব থেংক ইউ